নমস্কাৰ ৰাইজ, আপোনালোকে জানেনে মানুহৰ মাইণ্ডছেটটো একচুৱেলি কেনেকুৱা হ'ব লাগে? না আপুনি কওকচোন মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে? মানুহৰ মাইণ্ডছেটটো হ'ব লাগে যে মানুহক বুজি পায়। একচুৱেলি আজিকালি কি হৈ আছে, বহুতে নানা ধৰণৰ ঘটনা হৈ আছে, আপোনালোকে জানে। বহুতে নানা ধৰণৰ মানুহে নিউজ বনাই আছে একচুৱেলি হয়। বহুত কিবা কিবি শুনিব পাই আছোঁ। নগাঁও, ডিব্ৰুগড়, হোজাই, বাদলপুৰ, কলকাতা, ফাৰ্ষ্ট অলছ' কলকাতা কেছৰ ওপৰত চব গম পাইছোঁ যে ৰেপ কেছৰ কিমান একচুৱেলি ডাঙৰ হয় বা ৰেপ কেছ কিমানটো বাঢ়ি গৈ আছে। চাব গৈ আছোঁ যদি এতিয়া ইণ্ডিয়াত 31,000কৈ ওপৰত যদি কেছ হয় বছৰ, ভাবিলেনে মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে? মাইণ্ডছেটটো একচুৱেলি মানুহৰ ভাল হ'ব লাগে, যাতে যে মানুহে মানুহক বুজি পায়, মানুহৰ চিটুৱেশ্যন বুজি পায়। 31,000কৈ ইণ্ডিয়াত যদি কেছ হয়, আছামত যদি এনেকুৱা 10-12টা কেছ এনেই ওলাই আহে। কিছুমান যদি আমি ধৰিব যাওঁ, কিছুমান ফেক ওলাই আছে, কিছুমান ৰিয়েল ওলাই আছে। মই ক'ব নোযোৱা নাই যে চব ফেক আছে, কিবা নানা ধৰণৰ কিবা নিউজ খালি দি আছে। এই নিউজখনত যদি আপুনি চাব বিচাৰে, নৰ্থ ইষ্ট টুডে নিউজো চাব পাৰে, ইয়া আছাম নিউজ DY360ত চাব পাৰে বা নানা ধৰণৰ নিউজ চেনেলত চাব পাৰে। এই একচুৱেলি নিউজবিলাকত কি হৈ আছে ক'ত আছো ভাবিলে আপুনি? এইবিলাক কেছবিলাক যদি নহয় কিমান ভাল হ'ব একচুৱেলি কওকচোন। মানুহে মানুহক বুজি পাব পাৰে। আহি আছে ভেৰি আপডেট আহি আছে, আপুনি চাব চেনেলখনত ঘৰত আহি আহিম আছে। ৰ। নতুনকৈ একটা ভিডিঅ' আপলোড কৰি চাব। এই শ্বৰ্ট একটা খালি এইটো মিনি টাইপ একটা বনাইছোঁ, মানুহৰ মাইণ্ডছেটটো কেনেকুৱা। মানুহৰ মাইণ্ডছেটৰ ভিতৰত ভাল এটা ভিডিঅ' আহি আছে, আপোনালোকে চাব। নমস্কাৰ।